সকলো তেনেকুৱা নহয়, মাত্ৰ 2-এজনে তেনেকুৱা ওলায়। আৰু যেতিয়া মই হাজিৰা কৰিব গ'লে মোক বেছি দিব দিওঁ, 350-400 টকা দিওঁ। ইটোৰ প্ৰাইচ হ'ল 3000 টকা উইথ ফ্ৰেম। মই আজি আপোনালোকক দেখাম মই কি ব্যৱহাৰ কৰোঁ ছবি আঁকোতে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। চ' গাইজ, আজি হ'ল 23 ফেব্ৰুৱাৰী আৰু মই একেদিন ডেইলি ভিডিঅ' দিব পৰা নাই, কাৰণ ক'তো যোৱাও নাই আৰু এনেই ঘৰতে ভিডিঅ' বনাই থাকিলে আপোনালোকে বৰ পাব, সেইকাৰণে বনোৱা নাই। আৰু ছবিৰ কাম কৰি আছোঁ, সেই এটা কাৰণ ভিডিঅ' বনোৱা টাইমে পোৱা নাই। 2দিনমান পিছত চাইকেল লৈ ক'ৰবাত ৰাইডত যোৱা কথা আছে। আৰু ৰাকেশ দাই ফোন কৰিছিল, তাৰপিছত ক'লে যে এনেকৈ ৰাইড এটা হ'ব, মই ঘোষণা কৰিম। যোৱাকালি ভিডিঅ'টোত ৰাকেশ দাই কৈছে কিজানি। চাইকেলখনো গুৱাহাটীতে আছে, মই চলাই গৈছিলোঁ, তাৰপিছত তাতে থাকিল আৰু মই গাড়ীত আহিলোঁ। দাদাই কামত নি আছে চাইকেলখন, এতিয়া মই গুৱাহাটী যাব লাগিব। শুক্ৰবাৰ বা শনিবাৰে যাম, ক্লাছো আছে। তাৰপিছত সোমবাৰ মানে চাইকেলখন চলাই লৈ গুচি আহিম। আগতেও 2বাৰ গৈছোঁ চলাই, এবাৰটো প্ৰথমবাৰটো চলাই গৈছোঁ আৰু আহিছোঁ, আৰু নেক্সট বাৰ গৈছোঁ যাই কিনে চাইকেলখন আনাই নাই। মোৰ ঘৰ নলবাৰী বালিলেচাত, আৰু গুৱাহাটী চানমাৰীৰ পৰা বালিলেচা প্ৰায় 56 কিলোমিটাৰ হয়, আৰু তাৰ পৰা চলাই মই 56 কিলোমিটাৰ। তো গাইজ, এতিয়া দিনৰ 1 বাজিল আৰু মই টেবুলতে বহি আছোঁ। এফালে কাম চলি আছে, সেইটো দেখুৱাব মানা আছে, সেইকাৰণে দেখা নাই। বাকী এফালে ফ্লিপবুকো কাম কৰি আছিলোঁ, কিন্তু ষ্টপ কৰিব লগা হ'ল, কাৰণ এইটো কাম কৰি আছোঁ। আৰু এফালে দুনিয়াৰ ফ্লিপবুক ভৰ্তি হৈ আছে। আহি আছে গাইজ নতুন নতুন এনিমেশ্যন। ইটো মই A3 সাইজত বনাই আছোঁ, আৰু ইটোৰ প্ৰাইচ হ'ল 3000 টকা উইথ ফ্ৰেম। তো গাইজ, পৰ্ট্ৰেটখন যে আঁকি আছিলোঁ, সেইখনৰ 60% কাম কমপ্লিট হৈ গৈছে। যোৱাকালি মানৰ পৰা ষ্টাৰ্ট দিছিলোঁ, আৰু অহাকালি ৰাতিপুৱালৈকে শেষ হৈ যাব। ৰাতিটো কাম কৰিব লাগিব। আৰু মই আজি আপোনালোকক দেখাম মই কি ব্যৱহাৰ কৰোঁ ছবি আঁকোতে। এফালে আছে ব্ৰুষ্টৰ A3 সাইজৰ পেপাৰ 200 GSM, বহুত দাম। ইয়াতে 20খনমান থাকে, 450 দাম লয়। তাৰপিছত এফালে আছে মেকানিকেল পেঞ্চিল, 0.5 হয়, আৰু লিডকেইডাল এইকেইডাল 4B পেঞ্চিল হয়। এইটোৰ দামে 250 টকা, আৰু ইয়াতো ইটোত এই লিডকেইডালতো 250 টকা, এইটো এক্সট্ৰাকৈ কিনিব লাগে। তাৰপিছত এফালে আছে মেকআপ ব্ৰাছ ব্লেণ্ডিঙৰ কাৰণে, এডাল মেকানিকেল পেঞ্চিল, এডাল বেছি দাম নহয়, 40 টকা। তাৰপিছত এডাল মেকানিকেল পেঞ্চিল আহিছিল, 4 মাহমান হৈছে, বেয়া হৈছে এডাল। আৰু এফালেও এভাগেও মেকআপ ব্ৰাছেই আছে। আৰু মই ব্ৰুষ্টৰে ব্যৱহাৰ কৰোঁ। ফাইন আৰ্ট গ্ৰেফাইট পেঞ্চিল আছে ব্ৰুষ্টৰ, এইটোৰ দাম 400মান টকা লৈছিল, আৰু 12ডাল থাকে। একদম HBৰ পৰা 10B লৈ আছে। আৰু এইফালে দেখিছে মিনি বুৰ্জ খালিফা, মোৰ পৰ্ট্ৰেটটো আগতে ভিডিঅ'ত দেখাইছোঁ আপোনালোকক, লাইটকেইটাও দেখিছে। আৰু মোৰ লগত আছে ফিক্সেটি স্প্ৰে। বহুতে জানে এইটো কিহত ব্যৱহাৰ কৰা হয়। যেতিয়া ছবিখন কমপ্লিট হয়, তাৰপিছত আমি এনেকৈ আঙুলিৰে লাৰিলে হাতত ক'লা ক'লা গ্ৰেফাইট লাগি আহে, আৰু সেই লাগি নাহিবৰ কাৰণে এইটো স্প্ৰে কৰা হয়। এই স্প্ৰেৰ দাম কিমান বা লৈছিল চাওঁ ৰ'ব, 300 টকা, দেখিছেই চাগে। 200 ml থাকে, আৰু এইটোৰে বেছি ছবি স্প্ৰে কৰিব নোৱাৰি, 3-4খন বাছ মেক্সিমাম। এইটো স্প্ৰে A4 সাইজৰ পেপাৰত হ'লে বহুত কৰিব পাৰি, কিন্তু যেতিয়া মই ডাঙৰ কৰোঁতো A3 সাইজ, A4 সাইজত ডাবল হৈ যায়, সেইকাৰণে বেছি কৰিব নোৱাৰি। এতিয়া কথাটো হ'ল এনেকুৱা, মোৰ লগৰে হয়, কেতিয়াবা ক'ৰবাত চিনাকিও হয়, হোৱাটছএপতো মেছেজ দিয়ে, লগ পালেও কয় ছবি এখন আঁকি দিবি, তোক কিবা এটা খুৱাই দিম, বা 200 টকা এটা দিম, সেনেকৈ কয়। মই কি ইমান দামী বস্তু ইউজ কৰোঁ। আপোনালোকক ক'লোৱে পেপাৰৰ দামেই ইমান, 450 টকা, 220খন পেপাৰ থাকে, স্প্ৰে আছে, পেঞ্চিলৰ দাম ইমান, টাইম আছে তাতে, ৰুমৰ 2 দিনমান লাগি যায়। তাতে কিবা এটা খাবৰ কাৰণে মই ইমান কষ্ট কিয় কৰোঁ, আৰু 200 টকা এটা পাবৰ কাৰণে। তাৰপিছত হাজিৰা কৰিব গ'লে মোক বেছি দিব দিওঁ, 350-400 টকা দি দিব। সকলো তেনেকুৱা নহয়, মাত্ৰ 2-এজনে তেনেকুৱা ওলায়। আৰু যেতিয়া মই মোক লগা প্ৰাইচটো কৈ দিওঁ, এতিয়া বাপৰে ইমান পইচা লোৱা তুমি, তাৰপিছত আৰু নিজে কয় যে পেঞ্চিল আৰু ইৰেজাৰ কিনি দিম। সেইটো কেনেকুৱা কথা। তো এতিয়া সন্ধিয়াৰ 6:30 হয়, আৰু মই ছবি আঁকি আছিলোঁ। এতিয়া অলপ ওলাই যাওঁ। এইটো ভিডিঅ'ত বিশেষ তেনেকুৱা একো নাছিল, ৰাইডৰ কথা, চাইকেল ৰাইডৰ কথাটো ক'লোঁ, আৰু ছবিৰ সামগ্ৰীবোৰ দেখালোঁ কেনেকৈ আঁকে। এইফালে থলোঁ, এতিয়া অলপ ওলাই যাওঁ। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।